ৱেলকাম টু লিকাবালি। চাইছেনে ইমান ভাল লাগে এইখিনি চাই। কেইটামান লাৰু এনেকুৱাকৈ মাৰ কাৰণে বনাই লৈছোঁ, মা অকলেই থাকে আৰু দুটামান দিম আমি খাই মেলি যাম। আজি ভাত চাত খোৱা নাই দেই, তাৰ কাৰণে বনাই থৈ গৈছোঁ লাইপাত বইল আৰু আছে আমাৰ চাটনি। আৰু আমাৰি কৈ আছে বেলুনকেইটা বেগত ভৰাই লৈ যাব। আজি আমি মাক গোটেই ওলাইছোঁ ঘৰলৈ বুলি, কাৰণ কলেজত চিলভাৰ জুবলি আছে, ৰূপালী জয়ন্তী। সেইকাৰণে ভাবিলোঁ অলপ সময় উলিয়াই লগৰবোৰক লগ কৰি লওঁ। এনেইতো সময় নাপাওঁ, কিবা মানে এইটোৰ বাহানাতে আৰু লগ কৰি লওঁগৈ আৰু ছাৰ বাইদেউহঁতকো লগ পাম বুলি। ভাল লাগিব আৰু কিমানো মানে এনেকুৱাকৈ থাকিম, অলপ সময় উলিয়াই যাব পাৰি আৰু দিয়ক। সেইকাৰণে ওলালোঁ আৰু চাওক ভিউটো ইমান ধুনীয়া আছিলে আৰু উঠি আছে আগতে। আৰু তাৰপিছত মই ইয়াক ক'লোঁ যে মাৰ কাৰণে কিবা এটা লৈ লওঁ বুলি। তাৰপিছত এই কিবা লোৱাৰ পিছত আমি আহি পালোঁ এয়া চিলাপথাৰ ষ্টেচনত। চাইছেনে এইখিনি ভিউটো ইমান ভাল লাগে, ফুল গছবোৰ ইমান ভাল লাগে, সিফালৰ আৰু বেছি ভাল লাগে। তাৰপিছত এয়া চাওক আমি ষ্টেচন আহি পালোঁ, ট্ৰেইন আহি পোৱাই নাই। বাপেকৰ পুতেকৰ অলপ বেয়া লাগি আছে, কাৰণ মই লৈ গৈ আছোঁ ন মানুহক। তাৰপিছত হ'লেও এদিনতে ঘূৰি আহি যাম বাৰু, সেইটো পূৰা কথা পতাত ব্যস্ত। আৰু এটা ইম্পৰ্টেণ্ট কথা এইটোৱে জানেনে, আমি যেতিয়া পঢ়ি আছিলোঁ কলেজ আছিলে তেতিয়া দেই, মই আগতে কলেজ বুলি ক'লোঁ, কলেজ হৈ থকা নাই, এখন ইউনিভাৰ্চিটি হৈ গ'ল, লখিমপুৰ ইউনিভাৰ্চিটি। ভাল লাগে দিয়ক কৈ আছে। চাইছেনে ট্ৰেইন আহি গ'ল, আমাৰ ইয়াৰ বেয়া লাগি আছে, মোৰো বেয়া লাগিছে বাৰু, কৈছোঁ ভালকৈ থাকিবা। এয়া ট্ৰেইন আহিলে আৰু যাম, উপায় নাই যাবই লাগিব, এনেকুৱা সুযোগ পোৱা নাযায়। কলেজখন আকৌ চাব পাৰিম, এনেইতো আমি নাযাওঁৱে বাৰু, এটা বাহানাতে যেনিবা গ'লোঁ, লগৰবোৰকো লগ পালোঁ, বহুত ভাল লাগিব তেতিয়া মানে ভাবিয়ে আৰু ইমানখিনি আৰু ত্যাগ কৰিলোঁ আৰু এদিনৰ কাৰণে তাক। তাৰপিছত এয়া চাওক ভিউখিনি চাই চাই ধুনীয়াকৈ গৈ আছোঁ মাৰ ঘৰত। এইয়া চাওক মেডিকেল কলেজ পালোঁ, মানে ক'ত পালোঁ, লখিমপুৰ আহি পালোঁৱেই। আৰু মোৰ সকলো বন্ধু বান্ধৱীসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ আকৌ দেই, যোনে ইমান ব্যস্ততাৰ মাজতো মোৰ ভিডিঅ'বোৰ চাই, তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এয়া চাওক আহি পালোঁ লখিমপুৰ নিজৰ নগৰ। এয়া আহি পালোঁ গৰিয়াজান, এয়া মছজিদটো চাইছেনে, এইবোৰ চালে মানে মনত কিবা শান্তি লাগি যায়। আৰু এয়া চাওক ফুলৰ বাগান লাগি আছে, আমাৰ ঘৰ আহি পালোঁ। অৱশেষত আহি পালোঁ কলেজ চাৰিআলিলৈ, ইয়াতে ৰৈ দিছোঁ মই, দাদাক কৈছোঁ ইয়াতে ৰখাই দিব। কলেজ চাৰিআলিখন চাই মেলি অলপ দেৰি ৰৈ ভাবিলোঁ, ব্ৰেক টাইমত আহি আমি ইয়াতে জানেনে চানা লওঁ, 10 টকাৰ চানা, কিমান যে সোৱাদ কলেজৰ চানা ক'বলৈ নাই। কিমান যে মধুৰ আছিল সেই দিনবোৰ, যিবোৰ হয়তো কেতিয়াও আমি বিচাৰিলেও আৰু নাপাওঁ। কলেজখন আজিও ৰিঙিয়াইছে জানেনে, গছৰ তলৰ আড্ডাবোৰ চকুৰ আগত সজীৱ হৈ উঠিছে। আগৰ কথাবোৰ মনত পেলাই অডিটৰিয়াম ফালে যাবলৈহে লৈছিলোঁ, পুনমে ক'লে জেচমিন এইফালে আহা বুলি। তাইক লগ পালোঁ, তাইক লগ পোৱাৰ পিছত গ'লোঁ আমি চাগি ছাৰক লগ কৰিলোঁ। তাৰপিছত মই স্মৃতি পুনম গ'লোঁ কেণ্টিনৰ ফালে। আকৌ এবাৰ মন গৈছে কেণ্টিনত বহি প্ৰাণ খুলি হাঁহিব জানেনে, কিবা কিবি খাবলৈ, একেলগত বহি আড্ডা মাৰি। গছজোপাৰ তলত তিনিজনী বহি থাকোঁতে আহি পালে চিৰঞ্জীৱ, সৌৰভ আৰু কুলদীপ। সিহঁতক লগ পোৱাৰ পিছত ভাবিলোঁ আমি খাই লওঁ ভিতৰত, চাফি ছাৰৰ পৰা কুপন এটা লৈ মেলি আমি এয়া দুপৰীয়াৰ সাজ খাবলৈ লৈছোঁ। খাই মেলি আমি আৰু এবাৰ অডিটৰিয়াম ফালে গ'লোঁ। গৈ মেলি চাওঁ এনেদৰে এনেকুৱা গোটেইকেইটা বেটছৰ চিৰিয়েলি এনেকুৱাকৈ নামবোৰ লিখি থৈছে। 1999 পৰা 2021লৈকে যিমানবোৰ বেটছ আছিলে চবৰে নাম লিখা আছিলে। আমি খাই মেলি ওলোৱাৰ পিছত আহিলে পৰিস্মিতা, মনীষা আৰু মন্দিৰা। সিহঁতি খাই থকাতে আমি ভাবিলোঁ যে এপাক মাৰি লওঁ খেলপথাৰখন, সি চাওক গাৰ্লছ হোষ্টেল। তাৰপিছত এনেদৰে কথা পাতি পাতি আমি এপাক মাৰিলোঁ। ইফালে আছিলে অৰবিন্দ ছাৰহঁতৰ ঘৰতে, ইফালে আছে এতিয়াও আছে। আৰু ইফালে চাওক এই বিল্ডিংটো, আগতে নাছিলে এইখিনি। তাৰপিছত সিহঁতিও খাই অহাৰ পিছত আমি একপি এনেদৰে ফটো তুলিলোঁ একেলগত। ফটোটো তোলাৰ পিছত আহি পালোঁ অডিটৰিয়ামত। আকৌ চাগি ছাৰে দুআষাৰ কৈ আছিলে, নি থাকোঁতে আহি পালে খালিদা দেই, মাজতে আহি পালে। তাই হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু অহা নাছিলে, তাই অহাত বহুত ভাল লাগিলে। তাই অলপ দেৰি হৈছিলে অহাত, তাইৰ কাৰণে মই বাট চাই আছিলোঁ কেতিয়া আহিব বুলি। পিছত একেবাৰে একেলগ হৈ কথা পাতি পাতি তাৰপিছত গ'লোঁ আগতে য'ত আমি ম'ম' খাওঁ তাত গ'লোঁ। ম'ম' খাই মেলি তাৰপিছত আমি এনেদৰে কথা পাতি পাতি আহি পালোঁ খেলমাটি। খেলমাটিৰ পৰা টমটমত উঠি আমি ঘৰলৈ বুলি ওলালোঁ। আজি ইমানেই, বাই বাই।